हेलो गाइस नमस्कार एंड वेलकम टू माय यूट्यूब चैनल ब्लॉग विथ मृदुल আৰু আপোনালোকে দেখিছে আজি মই ক'ত আছো এয়া প্ৰকৃতিৰ মাজত মানে পথাৰৰ মাজত তো মই পথাৰৰ মাজত আছো আৰু মই আছো মুkalmuar কাষতে সতেমাৰি বুলি কয় nalbari ডিস্ট্ৰিক্ট পৰে তো আমাৰ ইয়াতে মানে অৰিজিনাল ঘৰ আমাৰ তো এনে আমি থাকো শুৱালকুছি কিন্তু আমাৰ অৰিজিনাল ঘৰ ইয়াতে তো ইয়াতে আহিছো মোৰ বৰদেউতাৰ লৰাৰ বিয়া তো বিয়া খাবলৈ আহিছো বিয়া খাব আহি মানে এনে অকমান ঘূৰি আছো আৰু চালু জায়গাবিলাক কেনেকুৱা তো পথাৰৰ মাজত আহিলো এনে চাবলৈ আপোনালোককো দেখুৱাই আছো অকমান ভিডিঅ' তো আপোনালোকে চাই থাকক কেনে পালে ক'ব তো বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু গাইস গাঁৱতটো জানেই বোকা মাটি তাতে আৰু বতৰো বেয়া তো ৰাস্তাবিলাক এনেকুৱা হৈ যায় দেখিছেনে তো গাইস এইটো গাঁৱত শ্ৰী গোপাল নামঘৰ পশ্চিম সতেমাৰি এটা মন্দিৰ আছে কৃষ্ণ মন্দিৰ মই দেখাই নাছিলো বহুত ভাল লাগিল দেখি কিনে আৰু গাইস এতিয়া যাই আছো শ্ৰাদ্ধ তাব একদম মানে বোকা ৰাস্তাত একদম অৱস্থা নোহোৱা হৈ গৈছে তথাপিও যাই আছো আৰু বোকাই চুকাই তো এই শ্ৰাদ্ধ তাব গৈছো তো গাইস তাত দৰা ৰেডি হৈ আছে আৰু তাতে মই ৰেডি আছো যাবৰ কাৰণে আৰু গাইস এনেকৈ সবে অলপ এনজয় কৰি আছে মানে বিহু মানে নাচি আছে বিয়াত